Hello everyone, welcome to my channel AM World. একুচা ধুনীয়া চুলিৰ অধিকাৰী সকলোৱে হ'ব বিচাৰে, কিন্তু আজিৰ ব্যস্ততাপূৰ্ণ যুগত সময়ৰ অভাৱ, পৰিচৰ্যাৰ অভাৱ, প্ৰদূষণ, আমাৰ লাইফষ্টাইল আৰু অত্যাধিক গৰমৰ ফলত আমাৰ চুলি ইমানেই সৰিব ধৰিছে যে আমি চিন্তিত হৈ পৰোঁ। তেন্তে আহক আজি এই চুলি সৰা সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি ভিডিঅ'টোত আলোচনা কৰোঁ। আমি ৰেগুলাৰলি চুলি ধুব লাগে আৰু সদায় কেমিকেল ফ্ৰী শ্যাম্পু বা কম কেমিকেলযুক্ত শ্যাম্পু চুলিত ব্যৱহাৰ কৰিব লাগে। আমি আমাৰ খাদ্য তালিকাত ভিটামিন A, B, C, D, E আৰু জিংক, আইৰণ আৰু প্ৰটিনযুক্ত খাদ্যসমূহ অন্তৰ্ভুক্ত কৰিব লাগে, কাৰণ এই খাদ্যসমূহ আমাৰ শৰীৰৰ লগতে চুলিৰ কাৰণেও যথেষ্ট ভাল, যি আমাৰ চুলিকোছা হেল্ডি কৰাত সহায় কৰে। ষ্ট্ৰেছো চুলি সৰাৰ আন এটা কাৰণ, সেয়েহে যিমান পাৰি অযথা চিন্তাবোৰ কমাই কৰিব লাগে আৰু মাইণ্ডটো ফ্ৰী কৰি ৰাখিব লাগে। চুলি সৰা বন্ধ কৰিবলৈ হেয়াৰ মাছাজ অত্যন্ত জৰুৰী, কাৰণ ই নতুন চুলি গজাত সহায় কৰে আৰু ষ্ট্ৰেছো নাইকিয়া কৰে, যি আমাৰ চুলিৰ বাবে যথেষ্ট উপকাৰী হয়। চুলি সৰা বন্ধ কৰিবলৈ মাজে মাজে আমি চুলিত তেল লগাব লাগে। তেলখিনি অকণমান গৰম কৰিহে চুলিত সদায় লগাব লাগে আৰু লাহে লাহে চুলিৰ গুৰিত মাছাজ কৰিব লাগে। চুলিত হেয়াৰ ড্ৰায়াৰ, ষ্ট্ৰেটনাৰ আদি কমকৈ ইউজ কৰিব লাগে, কাৰণ ই চুলি সৰাত সহায় কৰে। চুলিত কেমিকেলযুক্ত প্ৰডাক্টবোৰো কমকৈ ব্যৱহাৰ কৰিব লাগে, কাৰণ ই চুলি যথেষ্ট নষ্ট কৰে। মোৰ ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই, কাৰণ মই এতিয়া চুলি সৰা বন্ধ কৰিবলৈ দুটা হোম ৰেমেডি আগবঢ়াম। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষৰ বেল আইকনটোত প্ৰেছ কৰি দিব। অনিয়ন জুচ অৰ্থাৎ পিঁয়াজৰ ৰস চুলি সৰা বন্ধ কৰিব পৰা এবিধ এফেক্টিভ হোম ৰেমেডি হয়, যি চুলি সৰা বন্ধ কৰাৰ লগতে নতুন চুলি গজাতো সহায় কৰে। এই হোম ৰেমেডিটো বনাবৰ বাবে এটা পিঁয়াজৰ ৰসৰ লগত নাৰিকল তেল নাইবা নেমুৰ ৰস মিহলাই চুলিৰ গুৰিত আধা ঘণ্টাৰ বাবে লগাব লাগে। আধা ঘণ্টাৰ পাছত শ্বেম্পুৰে চুলিখিনি ধুই দিব লাগে। এনেকৈ সপ্তাহত এবাৰ কৰিলে চুলি সৰা বন্ধ হোৱাৰ লগতে নতুন চুলিও গজিব। মেথিও চুলি সৰা বন্ধ কৰিব পৰা এবিধ এফেক্টিভ হোম ৰেমেডি হয়। এই পেষ্টটো বনাবৰ বাবে মেথি গুটি ৰাতি তিয়াই থ'ব লাগে আৰু ৰাতিপুৱা এটা ধুনীয়া পেষ্ট তৈয়াৰ কৰি ল'ব লাগে। তাৰপিছত এই পেষ্টখিনি চুলি আৰু গুৰিত আধা ঘণ্টাৰ বাবে লগাই থ'ব লাগে। আধা ঘণ্টাৰ পাছত নৰ্মেল পানীৰে চুলিখিনি ধুই দিব লাগে। এনেদৰে মাহেকত 2বাৰ বা 3বাৰ কৰিলে যথেষ্ট সুফল পোৱা যায় আৰু চুলি সৰাও যথেষ্ট কমি যায়। আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। পিঁয়াজ বা মেথিৰ পৰা কাৰোবাৰ যদি এলাৰ্জি থাকে তেন্তে এই হোম ৰেমেডিকেইটা ব্যৱহাৰ নকৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল।